কৃষ্ণ কৃষ্ণ বান্ধৱ আতৰাই মাতৃসকল নমস্কাৰ সুপ্ৰভাত। শ্ৰীমদ ভাগৱত মহাপুৰাণৰ দ্বিতীয় স্কন্ধৰ পৰা শ্ৰীকৃষ্ণ লীলাৰ পৰৱৰ্তী কীৰ্তন ভাগ আগবঢ়াইছোঁ। কৃষ্ণ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জনা যেন কল্পতৰু তাহার তো বিদায় নাই 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 আমার পরম গুরু রাম আমার পরম গুরু কৃষ্ণ শংকৰ গুরু হরে রাম 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 কৃষ্ণ। ব্ৰহ্মাৰ কৃষ্ণ দৰ্শনৰ পৰৱৰ্তী ভাগ। ভগৱন্তই কৈ আছে ব্ৰহ্মাক তেওঁৰ ৰূপনো কি, তেওঁ কেনেধৰণে সৃষ্টি কৰে, তেওঁ ক'ত ক'ত আছে, সেই সকলো কথা কৈ আছে। যেন মহাপঞ্চভূতে কৰি আনি বাস স্থাৱৰ জংগম সদা কৰ প্ৰকাশ সেই মতে ময়ো আছো জগতকে ব্যাপী তাৰ দুখ গুণে মোক নুচুবে তথাপি হেন মোক বিচাৰিবে সাধুৰ সংগত জ্ঞান বিজ্ঞানত তেবে হৈবে কবে কত। মহাপঞ্চভূতত ময়ে আছো, মই পঞ্চভূত নিৰ্মাণ কৰিছো। মাটি পানী বায়ু অগ্নি আকাশ এই মহাপঞ্চভূত, এই সকলোখিনি মোৰে সৃষ্টি, মই তাত আছো। গোটেই জগতখনতেই মই ব্যাপী আছো। মোৰ এই সৃষ্টিবোৰত মই সকলোতে ব্যাপী আছো, কিন্তু সেই সৃষ্টিবোৰত মই লিপ্ত হৈ থকা নাই। তাৰ দুখ গুণে মোক কেতিয়াও চুব নোৱাৰে। মই অতীত হৈ আছো। তাৰমানে এই যিমান পঞ্চভূত, এই গোটেই পৃথিৱীখন সত্য ৰজ তম এইবিলাক গুণ আছে, এই গুণবিলাকত বা এই পদাৰ্থবিলাকত তেওঁ সৃষ্টি কৰিছে হয়, কিন্তু তেওঁ তাত লিপ্ত হৈ থকা নাই। তাৰ দুখ গুণে কৰ্মই তেওঁক কেতিয়াও চুব নোৱাৰে বুলি কৈছে। যদি মোক বিচাৰে সাধুৰ সংগত, যদি কোনোবাই যদি মোক বিচাৰিব খোজে, তেতিয়াহ'লে সাধুৰ সংগত বহি শ্ৰৱণ কীৰ্তন কৰিব। আৰু মোৰ ওচৰত যেতিয়া ভকতি আহি যাব, সেই ভকতিৰ প্ৰভাৱতেই সাধুৰ সংগত শ্ৰৱণ কীৰ্তন কৰি থাকিলে ভকতিৰ প্ৰভাৱতেই মোক দেখা পাব। মানে হৃদয়ত এই স্বৰূপতে তুমি মোক দেখা পাবা। মোক যেনেধৰণে এতিয়া দেখা পাইছা, ঠিক তেনেধৰণে মোক তুমি তোমাৰ হৃদয়ত দেখা পাবা। ৰাম শ্ৰৱণ কীৰ্তন মোৰ ৰহস্য ভকতি আকেহে কৰিবা মাত্ৰ বিবক্ষা সম্প্ৰতি। এই শ্ৰৱণ কীৰ্তনেই হ'ল মোৰ ৰহস্য ভকতি। মোক পোৱাৰ ৰহস্যতম কথাটো হ'ল শ্ৰৱণ কীৰ্তন কৰা। আৰু এই শ্ৰৱণ কীৰ্তন কৰিবলৈ তুমি বাসনা কৰি থাকিবা, ইচ্ছা কৰিবা, তেতিয়াহ'লে নিশ্চয় এদিন তুমি মোক তুমি হৃদয়তেই দৰ্শন পাই থাকিবা। ৰাম যিটো তনু তজু আগে কৰিছো বেকত, এহি মোৰ নিজ ৰূপ কৈলো স্বৰূপত। তুমি মোৰ যিটো স্বৰূপ দেখা পাইছা, যিটো দেহ দেখা পাইছা এতিয়া, সেই স্বৰূপতেই তুমি মোক আগলৈকো পাবা। আৰু সেই স্বৰূপটোকেই তুমি সেই স্বৰূপটোকে তুমি মোক ধ্যান কৰিবা এনে কৈছে। আৰু সেই স্বৰূপটোকে তুমি হৃদয়ত অৱস্থিত কৰাই তুমি মোৰ গুণনাম যশ কীৰ্তন কৰি থাকিবা। সৃষ্টি স্থিতি আদি মোৰ লীলা অনুপম, ব্ৰহ্মণ্য হৰণ্য আদি গুণ আৰু নাম। সৃষ্টি স্থিতি সংহাৰ এইবিলাক মোৰ লীলা।
ব্ৰহ্মণ্য হৰণ্য এইবিলাক গুণত এইবিলাক গুণ মই সৃষ্টি কৰিছোঁ আৰু এই গুণবিলাকক মই অতিশয় শ্ৰেষ্ঠতম আসনত দিছোঁ ব্ৰহ্মণ্য হৰণ্য এইবিলাকক অৰাম যিটো জ্ঞান সেই জ্ঞান জানিবলৈ যিজনে শৰণ লয় সেইটোক তেওঁ বেছিকৈ প্ৰাধান্য দিছে কৈছে আৰু সেইটোতেই মই বেছি থাকোঁ আৰু ব্ৰহ্মণ্য হৰণ্যৰ যোগেদি মোক লোকে দেখা পায় বা অনুভৱ কৰে ৰাম তজো আগে 4 শ্লোক কৈল ভাগৱত মোৰ আশীৰ্বাদ হবে হইবে কণ্ঠাগত 4 শ্লোকৰ কথা মই তোমাক ক'লোঁ ভাগৱতৰ 4 শ্লোক এই 4 শ্লোকটো তোমাৰ কণ্ঠাগত হৈ যাব তোমাৰ কণ্ঠস্থ হৈ যাব হেয়া মোৰ আশীৰ্বাদতে হ'ব তুমি এই 4 শ্লোকটো তোমাৰ কণ্ঠত অৱস্থিত হৈ যাব আৰু সেই 4 শ্লোকটো তুমি সকলো কথা বুজি পাবা আৰু তুমি তেনেধৰণে এই ভাগৱতৰ যশ কীৰ্তন তুমি প্ৰচাৰ কৰিবা কৈছে 4 শ্লোক 4টা শ্লোক আছে ভাগৱতৰ সংস্কৃতত আৰু অৰ্থ মানে প্ৰথমটো হ'ল তেওঁ ব্ৰহ্ম তেওঁ অনাদি তেওঁ অনন্ত সৃষ্টিৰ আগতে তেওঁই আছিল আৰু ভৱিষ্যতেও তেওঁই থাকিব প্ৰলয়তো অৱশেষত তেওঁই থাকিব এনেকুৱা ধৰণৰ তেওঁ জ্ঞান দিছে ব্ৰহ্ম আত্মা প্ৰকৃতি আৰু তেওঁৰ সৃষ্টি লীলা এই 4 বিষয়ক লৈ তেওঁ 4টা শ্লোক ব্ৰহ্মাক কৈছে জ্ঞান দিছে আৰু সেই 4 শ্লোকৰ জৰিয়তে তেওঁ মহাভাগৱতৰ কথা তেওঁ হৃদয়ঙ্গম কৰিছে আৰু নাৰদক কৈছে তেনেকৈ প্ৰচাৰ কৰিবলৈ তেওঁ 4 শ্লোকী ভাগৱত প্ৰচাৰ কৰিছে কোনে ব্ৰহ্মাদেৱে সাৱধানে মনে মোৰ ধৰা হিমত শ্ৰৱণ কীৰ্তন কৰা লোকত বেকত গতিকে তুমি 4 শ্লোকী ভাগৱত যেতিয়া ভাগৱতৰ জ্ঞান পাই গলা আৰু তুমি শ্ৰৱণ কীৰ্তন মোৰ শ্ৰৱণ কীৰ্তন গোটেই সমাজতে গোটেই লোকতে ব্যক্ত কৰিবা কৈছে ৰাম কৰিও প্ৰচাৰ এহি ভাগৱত গ্ৰন্থ লোকত বেদিত হওক মোৰ ভক্তি পন্থ এই ভাগৱতত খালি ঈশ্বৰৰ ভকতিৰ কথা আছে গতিকে এই ভকতিৰ কথা তুমি ভাগৱতৰ জৰিয়তে প্ৰচাৰ কৰিবা লোকে যাতে এই ভাগৱতৰ কথা শ্ৰৱণ কীৰ্তন কৰি মুঠ ভকতি কৰে আৰু তেনেধৰণে জীৱবিলাকৰ মুক্তি হয় কৰায় ভকতি মোৰ আজ্ঞাহিৰে ধৰি অনায়েখে যাইবা তেৱে সংসাৰ কতৰি মোৰ বাক্য ধৰ মাত্ৰ কৰিয়ে চিত্ত প্ৰজা স্ৰজন্তে তেৱে নহিবা মোহিত গতিকে মোৰ আজ্ঞাশীৰত ধৰি তুমি মোৰ ভকতি ধৰ্মৰ কথা প্ৰচাৰ কৰিবা আৰু সংসাৰক মুক্ত কৰাই দিবা সংসাৰৰ কল্যাণ কৰিবা মোৰ বাক্য তুমি এক চিত্তে ধৰা মানে খুব গতিকে জ্ঞান পালা বুজি পাইছা গতিকে মই তোমাৰ মনোৰথ পূৰ্ণ কৰিছোঁ তোমাৰ মনৰ বাঞ্ছা মই পূৰ্ণ কৰিম প্ৰজা সৃষ্টি কৰোঁতে যাতে তোমাৰ কোনো অভিমান নাহে অহংকাৰ নাহে এহি হওক বুলি তেওঁ কৈছে এহি কথা ৰাজা তো কহন তমনি হুকে ব্ৰহ্মা কোৱা দেখ কৃষ্ণে দি কৰিলা উৎসুকে সুখদেৱে এই কথা পৰীক্ষিতক কৈ আছিলে প্ৰেম ভাৱে বিধি ৰহি আশাহিত স্থান লোক সমেত কৃষ্ণে তৈতে ভয়লা অন্তৰ্ধান গতিকে প্ৰেম ভাৱে বিধাতাই কৃষ্ণৰ কথা শুনি কৃষ্ণক চাই সেই স্থানতে বহি আছিলে গোটেই বৈকুণ্ঠবাসীৰ সৈতে বৈকুণ্ঠখন তেওঁ দেখা পাইছিলে আৰু বৈকুণ্ঠবাসীৰ সৈতে শ্ৰীকৃষ্ণক তেওঁ দেখা পাইছিলে আৰু সকলো কথা তেওঁ বুজাই আছিল কৃষ্ণই কিন্তু বহু সময় থকাৰ পিছত কৃষ্ণ তাতে বৈকুণ্ঠ সহিতে অন্তৰ্ধান হ'ল ঈশ্বৰে যেতিয়া এই জগতখনৰ সৃষ্টি কৰে মহতত্ব সত্য ৰজতম ইত্যাদি গুণৰ সৃষ্টি কৰি সেইখিনিকে স্বৰ্গ বুলি কৈছে তাৰপিছত যেতিয়া ব্ৰহ্মাক আদেশ দিলে সৃষ্টি কৰিবৰ কাৰণে ব্ৰহ্মাক চতুশ্লোকী ভাগৱতৰ জ্ঞান দিলে তাৰপিছৰ পৰা ব্ৰহ্মাই যেতিয়া সৃষ্টি কাৰ্য আৰম্ভ কৰিছে সেইখিনিকে বিসৰ্গ বুলি কয়
এতিয়া ভাগৱতৰ 10 লক্ষণ আগলৈ আহিব, সেইখিনি আলোচনা কৰা হ'ব। কৃষ্ণ কনে দেখি ব্ৰহ্মা ভৈলা প্ৰেমে আউল, কৃষ্ণ কৃষ্ণ বুলি গেৰি আনত যেন বাউল। কৃষ্ণৰ অনুপম ৰূপটো যেতিয়া অন্তৰ্ধান হ'ল, তেতিয়া তেওঁ পাগলৰ দৰে হৈ গ'ল। ব্ৰহ্মা কৃষ্ণ কৃষ্ণ বুলি চিঞৰিবলৈ ধৰিলে। কৃষ্ণ কৃষ্ণ বুলি গেৰি আনত যেন বাউল, এতেকে আসিলা দেখা দিয়া মোক স্বামী, কৈক কৈল ঐ বন্ধু হেৰা মৰো আমি। আওরণে দেখিব সিতু চন্দ্রমা বদন, হরি হরৱাইল মোর ধিকত জীবন। আৰু নেদেখিব সেই চন্দ্ৰমাৰ লিখীয়া বদনটো, শৰীৰটো, ধিক মোৰ জীৱন তোমাক মই হাততে পাই হেৰুৱালো। এনেকুৱা ধৰণৰ তেওঁ সাক্ষাতে দৰ্শনৰ যিটো সুবিধা পাইছিলে, সেই সাক্ষাতে দৰ্শন যেতিয়া নোহোৱা হৈ গ'ল, অন্তৰ্ধান হৈ গ'ল, তেওঁ আকৌ সাক্ষাতে দৰ্শনৰ এটা অভিলাষ মনত ৰাখি তেনেধৰণে ঈশ্বৰক চিঞৰি চিঞৰি মাতি কান্দিবলৈ ধৰিছে। হে কৃষ্ণ স্বামী মোক দিও দৰ্শন, এই বুলি সুকে ব্ৰহ্মা কৰন্ত ক্ৰন্দন। কান্দিবলৈ ধৰিলে, হে স্বামী তুমি মোক আকৌ দৰ্শন দিয়া। পাছে কত বেলি ধৈৰ্য ধৰ কৰিলন তমন, অদৃশ্য মুখ কৃষ্ণ পাছে কত বেলি ধৈৰ্য কৰিলন তমন, অদৃশ্য মূৰ্তিক ধৰি কৰিল বন্দন। তাৰপিছত তেওঁ বহু সময় চিন্তা কৰি ধৈৰ্য ধৰিলে। তাৰপিছত তেওঁৰ কৃষ্ণৰ যিটো মূৰ্তি দেখা পাইছিলে, সেই অদৃশ্য হৈ যোৱা মূৰ্তিটোকে তেওঁ হৃদয়ত স্থাপন কৰিলে। সেইটোকে ভাবিলে মনত, সেই মূৰ্তিটোৰ এই স্বৰূপটো মনত ভাবি তেওঁ বন্দনা কৰিবলৈ ধৰিলে। কৃষ্ণ আজ্ঞাশিৰে ধৰি কৰি ৰাজতন, অনন্তৰে সৃজিলন নানা প্ৰজাগৰ। গতিকে ভগৱন্তৰ আজ্ঞাশিৰে ধৰি মহাযত্নে তেওঁ প্ৰজাগৰৰ সৃষ্টি কৰিবলৈ ধৰিলে। কৈছে পদ্মকলপত পায়া মহাভাগৱত, কৰিলা বেকত আৰু ভকতি লোকত। পদ্মকল্পত তেওঁ এই মহাভাগৱত ঈশ্বৰৰ পৰা পাইছিলে, আৰু সেইখনকে তেওঁ প্ৰণয়ন কৰিলে, প্ৰচাৰ কৰিলে, লোকৰ কল্যাণ কৰিলে। ঈশ্বৰৰ নাভি কমলৰ পৰা যেতিয়া ব্ৰহ্মাৰ সৃষ্টি হৈছে, সেই কল্পটোকে পদ্মকল্প বুলি কৈছে। হিমতে আনন্দতে সিটো কল্প গৈল, বৰাহ কল্প আখি উপসন্ন ভৈল। তেনেধৰণে কল্পান্তৰ এটা যুগ গুচি গ'ল। এটা যুগ মানে চাৰিওটা যুগৰ অন্তত এটা কল্প হয়। তেনেকে ধৰণে এটা কল্প গুচি গ'ল, তাৰমানে পদ্মকল্পটো গুচি গ'ল। আকৌ প্ৰলয় আহিল। তাৰপিছতে আকৌ প্ৰলয়ৰ ঈশ্বৰে মাত্ৰ অকলেই জীৱবিলাকক লগত লৈ সকলোৰে সংহাৰ কৰি তেওঁ শুই থাকে, যোগনিদ্ৰাত থাকে। তাৰপিছত আকৌ যেতিয়া তেওঁৰ সৃষ্টিৰ ইচ্ছা হয়, তেওঁ আকৌ প্ৰকৃতিক আশ্ৰয় কৰি আকৌ সৃষ্টি কৰে। তাৰপিছতে আকৌ সেই সৃষ্টিৰ পিছত বৰাহ কল্প আহিছে বুলি কৈছে। বৰাহ কল্প হিমতে আনন্দতে সিটো কল্প গৈল, তাৰমানে পদ্মকল্পটো গ'ল। বৰাহ কল্প আখি উপসন্ন ভৈল। সেইটো কল্প যোৱাৰ পিছত বৰাহ কল্প আকৌ নতুনকে তেওঁ সৃষ্টি কৰিলে। তাৰমানে এতিয়া আকৌ ভাগৱত কথা কাক কাক তেওঁ আগতে ব্ৰহ্মাক কৈছিলে, যে তাৰপিছত কাক ক'ব, এনেকুৱা ধৰণৰ। দহতা কৃষ্ণ লোকক কৃপায়ে আখি নাৰদ মহন্ত, প্ৰশ্ন কৰি ভাগৱত ব্যক্ত কৰিলন্ত। দহতা লক্ষণ কহে মহাভাগৱতে, হৰিষ লভিল মুনি ব্ৰহ্মাৰ মুখতে। সেই বৰাহ কল্পতেই নাৰদ মুনিয়ে ব্ৰহ্মাক প্ৰশ্ন কৰি ভাগৱতৰ কথাৰ জ্ঞান লৈছে, আৰু সেই ভাগৱত কথাকেই তেওঁ লৈ পৃথিৱীলৈ আহি প্ৰচাৰ কৰিছে। তাৰপিছত ভাগৱতৰ 10টা লক্ষণৰ কথা ব্ৰহ্মাৰ মুখৰ পৰা তেওঁ জানিব পাৰিব, আৰু সেই কথাখিনিকে আমাক পিছত ইয়াত ব্যক্ত কৰিব, পৰীক্ষিতক নিমিত্ত কৰি। কৃষ্ণ এইখিনিতে সামৰিছোঁ। পৰৱৰ্তী অংশ আগলৈ আগবঢ়াম। জয় গুৰু।